নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ৰিকুৱেষ্টেড ভিডিঅ'ত লৈ আহিছোঁ। এয়া দেখিছেনে, এয়া ব্লাউজ হৈ গ'ল থ্ৰী পিচৰ প্ৰিন্সেছ কাটৰ ব্লাউজ আৰু এয়া হৈছে 40 চাইজৰ। এয়া মোক বহুত দিনৰ পৰা মোক ক্লাইণ্ট এগৰাকীয়ে ৰিকুৱেষ্ট কৰি আছিলে 40 চাইজৰ ব্লাউজৰ কাটিং আৰু ষ্টিচিং দিবৰ কাৰণে। এই ভিডিঅ'টোত মই সম্পূৰ্ণকৈ দিছোঁ, আপোনালোক ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাব, তেতিয়া বুজি পাব। আৰু মই একেবাৰে সৰু সৰু কথা আপোনালোকক বুজাই গৈছোঁ, আপোনালোক সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোক বুজি পাব। এয়া বলক আমি চিলাওঁ। প্ৰথমে এয়া মই লাইনিং কাপোৰটো লৈ লৈছোঁ। লাইনিং কাপোৰটো এনেকৈ সমানকৈ 2 ফ'ল্ড কৰিছোঁ। এয়া কিছুমান মোৰ ভিউৱাৰ্ছে এনেকৈ সুধিছিলে যে ফল্ডিং কেনেকৈ কৰা হয়, সেইটো ভালকৈ দেখাব। এয়া দেখিছেনে, এনেকৈ মই 2 ফ'ল্ড কৰিছোঁ, সম্পূৰ্ণকৈ 2 ফ'ল্ড কৰিছোঁ। আৰু যেনেকৈ মই ষ্টেপ বাই ষ্টেপ আপোনালোকৰ মেজাৰমেণ্টটো কৈ যামগৈ, আপোনালোক সেনেকৈ ছেমকৈ ফ'ল' কৰিব। আপোনালোকৰ ব্লাউজো বহুত ধুনীয়া হ'ব। প্ৰথমে মই তলৰ পৰা কাপোৰখন সমান কৰি লৈছোঁ, লাইন এটা আঁকি লৈছোঁ। যিহেতু 40 চাইজ আছে, সেইকাৰণে লেন্থটো অকণমান বেছিকৈ লৈছোঁ, ½ ইঞ্চ বেছিকৈ লৈছোঁ। কাৰণ অকণমান শকত ওখ ডাঙৰ মানুহ হ'লে লেন্থটো অকণমান বঢ়াই ল'ব লাগে, তেতিয়া তেওঁলোক পিন্ধিবলৈ কমফৰ্টেবল হয়। আৰু কাৰোবাৰ যদি ব্লাউজটো পিছফালৰ পৰা দাং খাই যায়, তেতিয়া আপোনালোক লেন্থটো বঢ়াই ল'ব। লেন্থটো বঢ়াই ল'লে দাং খোৱাৰ চান্সটো কম থাকে। এতিয়া মই শ্বল্ডাৰটো 6 লৈছোঁ। এয়া দেখিছেনে, মই ছাইডত লিখিও দিছোঁ, আপোনালোক চাই ল'ব পাৰে। 5.5 ল'ব পাৰে, কোনো প্ৰব্লেম নাই, আৰু 6ও ল'ব পাৰে। মই 6 লৈছোঁ। আৰ্ম হ'লটো মই 6 লৈছোঁ। এয়া দেখিছে, 6ত এনেকৈ চিন দি পিনি লাইন এটা ড্ৰ' কৰি ল'লোঁ। এতিয়া মই চেষ্টৰ চাইজটো ল'ম। যিহেতু 40 চাইজ আছে, তাত 2 ইঞ্চ লুজিঙৰ এড কৰি পিনি 42 হ'ব, আৰু তাক 4 ডিভাইড কৰিলে 10.5 পাম। 10.5ত চিন এটা দিলোঁ আৰু 2 ইঞ্চ এক্সট্ৰা তাত চিন দি পিনি লাইন এটা ড্ৰ' কৰি লৈছোঁ। ওপৰত যিমান পাইছোঁ মই সিমান তলতো দি পিনি চিন এটা দি পিনি এই দুটা চিনটো মই আঁকি ল'মগৈ। যেতিয়া ফিনিচিং মাৰিম তেতিয়াহে মই তলৰ মেজাৰমেণ্টটো লওঁগৈ, বাকী ওপৰত যিমান থাকে সিমান ল'লেও হয়। এতিয়া দেখিছেনে, আৰ্ম হ'লটো 1 ইঞ্চ দি পিনি মই এনেকৈ ইয়াৰ পৰা দুভাগ কৰি ল'ম। দুভাগ কৰাৰ পিছত এনেকৈ চিন এটা দি ল'মগৈ। এয়া দেখিছে, এনেকৈ চিন দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোক এনেকৈ কৰি পিনি আৰ্ম হ'লৰ শ্বেপটো ধুনীয়াকৈ আঁকি ল'ব। যদি আপোনালোকৰ আৰ্ম হ'ল চেপাৰটো আছে, যদি সেই চেপাৰটো বহাই লৈ আঁকিব পাৰে। এয়া দেখিছে, মই আৰ্ম হ'লটো আঁকি ল'লোঁ। অঁকাৰ পিছত এতিয়া মই নেকৰ ডিপটো ল'মগৈ। নেকৰ ডিপটো মই 2.7 মান ৰাখিছোঁ। আৰু এনেকৈ দীঘলত মই 10.5 ৰাখিছোঁ। এয়া দেখিছেনে, তাৰপিছত বহলত অকণমান বেছিকৈ ৰাখিম, 3.5 সেনেকৈ আপোনালোক চিন দি ল'ব পাৰে। তাৰপিছত ওপৰৰ পৰা আৰু তলৰ পৰা এনেকৈ লাইন এটা ড্ৰ' কৰি ল'ম। ড্ৰ' কৰাৰ পিছত এনেকৈ বক্স হৈ যাব। বক্স হৈ পিনি আপোনালোকৰ এনেকৈ গোল চিনটো দিবচোন, বহুত ধুনীয়াকৈ হয়। ডাইৰেক্টকৈ গোল চিন দিয়াতকৈ এনেকৈ বক্স এটা বনাই পিনি এনেকৈ গোল চিন দিব, আপোনালোকৰ শ্বেপটো একদম ধুনীয়াকৈ হ'ব। এয়া দেখিছেনে, মই এয়া দি ল'লোঁ। এতিয়া মোৰ বেক পাৰ্টটো হৈ গ'লগৈ আঁকি। ½ ইঞ্চ এনেকৈ ডাউন কৰি ল'মগৈ। যিহেতু ডিপ নেক আছে, অকণমান খহি যোৱাৰ চান্স থাকিব, সেইকাৰণে মই এনেকৈ ডিঙি চাইডে ½ ইঞ্চ ডাউন কৰি লৈছোঁ। এতিয়া যিখিনি চিন দিছোঁ সেই চিনে মই কাটি যাম। আৰু মই যেনেকৈ কৰিছোঁ সেনেকৈ আপোনালোক ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব, আপোনালোকৰ ব্লাউজো বহুত ধুনীয়া হ'ব। এয়া দেখিছেনে, এয়া মই চিনে কাটি ল'লোঁ। এয়া মোৰ বেক পাৰ্টটো হৈ গ'লগৈ। আৰু এই বেক পাৰ্টটো বহুৱাই লৈ মই ফ্ৰণ্ট পাৰ্টৰ কাটিং কৰিমগৈ। এয়া দেখিছেনে, এয়া মই যিখিনি আৰু এক্সট্ৰা কাপোৰবোৰ আছিলে সেইখিনিত মই বেক পাৰ্টটো বহুৱাই লৈছোঁ। বহুৱাই লৈ A to Z যেনেকৈ থাকিব সেনেকৈ আঁকি ল'ম। এতিয়া মই এই আৰ্ম হ'লৰ চাইডে এনেকৈ অকণমান বঢ়াই ল'মগৈ, ½ ইঞ্চমান বঢ়াই ল'মগৈ। আৰু তলত এনেকৈ বেক পাৰ্ট য'ত শেষ হৈছে তালৈকে এনেকৈ চিনটো দি লৈছোঁ। ওপৰতো য'ত আছে, এয়া দেখিছেনে, এনেকৈ চিনটো দি লৈছোঁ। এতিয়া মই বেক পাৰ্টটো আঁতৰাই দিম। আঁতৰাই দিয়াৰ পিছত তলৰ পৰা মই 1 ইঞ্চিতকৈ 2 পইণ্টমান কমত এনেকৈ চিন দি যামগৈ। এনেকৈ আপোনালোকেও দি ল'ব। 1 ইঞ্চ দিলেও একো প্ৰব্লেম নাই, এনেকৈ দি ল'ব। দিয়াৰ পিছত এনেকৈ লাইন এটা ড্ৰ' কৰি লৈছোঁ।
মই যেনেকৈ আপোনালোকক বুজাইছোঁ আপোনালোক সেম সেনেকৈ ফ'ল' কৰিব। আপোনালোকৰ ব্লাউজো বহুত ধুনীয়া হ'ব। এয়া দেখিছেনে? এতিয়া নেকৰ ডিপটো ল'ম। নেকৰ ডিপটো মই 8 ইঞ্চ ৰাখিছোঁ আৰু এনেকৈ বহলত ছেমে থাকিব। তাৰপিছত ওপৰৰ পৰা এনেকৈ লাইনটো মই ড্ৰ কৰি ল'ম। বক্স এটা বনাই ল'ম। বক্সটো বনাই ল'লে আমাৰ শ্বেপটো আঁকিবলৈ ভাল হয়। এয়া দেখিছেনে? মই বক্সটো বনাই ল'লোঁ। বনোৱাৰ পিছত এতিয়া মই এনেকৈ 1.5 ইঞ্চ ওপৰলৈ উঠাই পিনি আধা ইঞ্চমান ভিতৰৰ ফালে এনেকৈ সুমুৱাই লৈছোঁ। এনেকৈ আপোনালোক চিনবোৰ দিয়াৰ পিছত চুইথাৰ নেকৰ শ্বেপটো আঁকিবচোন। চাব আপোনালোকৰ চুইথাৰ নেকটো ইমান ধুনীয়াকৈ ওলাব। এয়া দেখিছেনে? এইটো পইণ্টৰ পৰা আকৌ এনেকৈ ওপৰলৈ লৈ গৈ এনেকৈ লগাই দিছোঁ। এইটো যেতিয়া আমি কাটি দিমগৈ আমাৰ চুইথাৰ নেকটো বহুত ধুনীয়াকৈ ওলাব। এতিয়া মই বাছ পইণ্টৰ চাইজটো দিছোঁ। বাছ পইণ্টটো মই 10.7 মান দিছোঁ। এনেই 36 চাইজত মই 10.5 ৰাখোঁ আৰু ইয়াত মই 10.7 মান দিছোঁ আৰু তলৰ পৰা 3.5 আৰু মাজৰ পৰা 4 ইঞ্চ গেপিং থাকিব। এতিয়া এনেকৈ লাইন এটা ড্ৰ কৰি ল'লোঁ তলৰ পৰা আৰু এয়া মই 2.5 এইটো প্ৰিন্সেছ কাটৰ শ্বেপটো দিছোঁ যাতে পাফটো অকণমান বেছিকৈ উঠক। এয়া দেখিছেনে? এয়া এনেকৈ 2 ইঞ্চ ওপৰলৈ উঠাই লৈ জাষ্ট এনেকৈ আপোনালোক ঘূৰাই দিব লাগে। এনেকৈ আপোনালোক ঘূৰাই দিলে প্ৰিন্সেছ কাটৰ শ্বেপটো বহুত ধুনীয়াকৈ ওলাই যায়। আৰু এইটো লাইনটো আনি পিনি আমি এই আৰ্মহোলৰ চুকত এনেকৈ লগাই ল'মগৈ। এয়া দেখিছেনে? অকণমান এনেকৈ আপোনালোক এনেকৈ পোনকৈ লৈ নাযাব, অকণমান বেকাকৈ লৈ আহিব। এতিয়া এই প্ৰিন্সেছ কাটৰ কাৰণে যিকণ মই কাপোৰটো ল'লোঁ এইটো চাইডে আমি বহাই ল'ব লাগিব। এয়া দেখিছেনে? এইটো চাইডে মই সেই 2.5টো বহাই ল'মগৈ আৰু ওপৰৰ চাইডে মই 1/2 ইঞ্চ বহাই ল'ম। এতিয়া মই এইটো লাইনটো তলৰ লাইনটো আৰু তলৰ পৰা ওপৰ চিনটো যিটো আছে সেইখিনি মই এনেকৈ আঁচ এটা ড্ৰ কৰি পিনি মিলাই ল'ম। এয়া দেখিছেনে? এনেকৈ এয়া হৈ গ'লগৈ। এতিয়া আপোনালোকৰ যিটো মেইন আমাৰ এইটো জুখি ল'মগৈ। জোখাৰ পিছত দেখিছেনে? এয়া জুখি পিনি যিমান পাইছোঁ সিমানত দি ল'ম। মই 5.5 মান পামগৈ সেনেকৈ চিনটো দি লৈছোঁ আৰু এইটো চাইডে 75 মান ওপৰলৈ উঠাই লয় এনেকৈ মই চিনটো দি পিনি এডোখৰত এনেকৈ মিলাই দিমগৈ। এইকণ কেলৈ দিয়া হয়, যেতিয়া আমি প্ৰিন্সেছ কাটটো চিলাই দিমগৈ তেতিয়া এই যিটো এক্সট্ৰাকৈ কাপোৰটো আছে এইটো ওলমি থাকে। এই প্ৰিন্সেছ কাটটো যেতিয়া আমি চিলাম এইকণ আমাৰ বাঢ়ি থাকিব, সেইকাৰণে আমি ওপৰলৈ উঠাই লৈ এইকণ কাটি সমান কৰি ল'ব লাগে। এয়া দেখিছেনে? এয়া মই যেনেকৈ আপোনালোকক বুজাইছোঁ আপোনালোক ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব। আপোনালোকৰ ব্লাউজ 100% ভাল হ'ব। তাৰপিছত দেখিছেনে? আৰ্মহোলৰ ফালৰ পৰা মই অকণমান কমাই চিন দি গৈ আছোঁ। যেনেকৈ ওপৰত মোৰ 3 ইঞ্চমান আছিলে, 3.2 মান আছিলে, সেনেকৈ অকণমান 2.5 2.3 সেনেকৈ কৰি লাষ্টত দিলে 2 পইণ্ট মানত এনেকৈ চিন দি লৈছোঁ। মানে আপোনালোক ওপৰৰ পৰা অকণমান কমাই লৈ আহিব যাতে আপোনালোকৰ শ্বেপটো দেখিবলৈ ধুনীয়া হয়। এতিয়া ওপৰত যিমান আছে 3 ইঞ্চ আছিলে সিমানটোৱে যদি আমি এনেকৈ তললৈও দি দিওঁ তেতিয়া অকণমান শ্বেপটো আমাৰ ভাল নালাগে দেখিবলৈ। সেইকাৰণে আপোনালোক কমাই পিনি শেষলৈ 2 পইণ্ট মান থকাকৈ দি ল'ব চিনটো। তাৰপিছত এইখিনি দেখিছেনে? এইখিনি আমাৰ কাটনত যাব আৰু এয়া আমি শ্বেপটো যেনেকৈ চিন দিছোঁ সেনেকৈ কাটি গ'লে হৈ গ'ল। এয়া দেখিছেনে? এয়া মই চিন দিয়া মতে সেনেকৈ কাটি গৈছোঁ। ইয়ালৈকে হয়তো আপোনালোক বুজি পাইছে চাগে। কিবা যদি আপোনালোকৰ ডাউট থাকে মোক কমেণ্ট কৰি পিনি সুধিব। এয়া দেখিছে? এয়া মই এতিয়া কাটি ল'মগৈ, চিনে কাটি ল'ম আৰু মই আপোনালোকক যেনেকৈ বুজাইছোঁ আপোনালোক সেনেকৈ ফ'ল' কৰিবচোন। আপোনালোকৰ ব্লাউজটো সঁচাই ভাল হ'ব। এয়া দেখিছে? মই যেনেকৈ আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজালোঁ সেনেকৈ আপোনালোক সেনেকৈ ফ'ল' কৰি যাব। এয়া হৈ গ'লগৈ। এতিয়া এই প্ৰিন্সেছ কাটটো আপোনালোক কাটি পিনিও চিলাব পাৰে বা এনেকৈ ডাইৰেক্ট চিলাব পাৰে। এয়া মোৰ বেক পাৰ্ট, ফ্ৰণ্ট পাৰ্ট মই আপোনালোকক দেখাই যামগৈ বাৰু প্ৰিন্সেছ কাটটো চিলোৱাটো কেনেকৈ চিলাম। এয়া দেখিছেনে? এতিয়া মেইন কাপোৰটো মই ডাবল ফ'ল্ড কৰি পিনি বন্ধ চাইডে মোৰ বেক পাৰ্টটো বহুৱাই লৈছোঁ আৰু এইখিনি পাৰ্টখিনি যেনেকৈ পাৰোঁ সেনেকৈ বহুৱাই লৈছোঁ। মানে আপোনালোক এইটো চাব যাতে যিমান কম কাপোৰত আপোনালোকৰ গোটেইখিনি পাৰ্টকেইটা বহাই লৈ হৈ যাওক। তেতিয়া মানে আপোনালোকৰ হাতটো অকণমান লেন্থটো যদি দীঘলকৈ দিয়ে ওলাই যায়। মোৰ পিচটো একেবাৰে সৰু আছিলে সেইকাৰণে আমাৰ ক্লায়েণ্টগৰাকীয়ে ক'লে
নোখোৱাটোৱে শ্লিভলেছে কৰি দিবৰ কাৰণে, সেইকাৰণে ব্লাউজটো শ্লিভলেছ কৰা হ'ল। আৰু এয়া দেখিছেনে, হাতৰ কাপোৰটো তেনেই কম আছিলে, মোৰ ইয়াত টুকুৰাও জইন কৰিবলগীয়া হ'ব। ব্লাউজৰ পিচটো অকণমানেই আছিলে আৰু 40 চাইজটো সেইকাৰণে অকণমান দিগদাৰ হৈছে। এতিয়া মই আপোনালোকক চিলাবলৈ দেখাওঁ। এয়া দেখিছেনে, লাইনিঙৰ সৈতে আপোনালোক মেইন কাপোৰটো একদম গোটেই ৰাউণ্ডটো এনেকৈ চিলাই ল'ব। মই যেনেকৈ আপোনালোকক বুজাই গৈছোঁ, আপোনালোক সেনেকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি যাওক। এয়া দেখিছেনে, এয়া মোৰ চিলাই হৈ গ'ল। আৰু এইখিনি যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি কাটি মই আঁতৰাই ল'ম। আঁতৰাই লোৱাৰ পিছত এতিয়া এয়া দেখিছে, এই যিটো প্ৰিন্সেছ কাটৰ চিনটো দিছিলোঁ সেইটো মই অকণমান ডাঠ কৰি ল'মগৈ। ডাঠ কৰাৰ পিছত ইটো চাইডে মই এনেকৈ থেপ থেপ কৰি দিলে ইটো পাৰ্টতো আহি যাব। এয়া দেখিছেনে, এনেকৈ ডাঠ কৰি লৈছোঁ। ডাঠ কৰাৰ পিছত এই পাৰ্টটো মই ইয়াত বহুৱাই পিনি এনেকৈ টেপ টেপ যেতিয়া কৰি দিমগৈ, তেতিয়া মোৰ ইটো চাইডেও আহি যাব। অহাৰ পিছত মই এইটো আপোনালোক যদি ডাইৰেক্টকৈ চিলাওঁ বুলি ভাবে, ডাইৰেক্টকৈও প্ৰিন্সেছ কাটটো চিলাব পাৰে নকটাকৈ। মই বহুতকেইটা ভিডিঅ'ত মই নকটাকৈ দেখাওঁগৈ। এতিয়া ইয়াত মই আপোনালোকক কাটি দেখাম। এয়া দেখিছেনে, এতিয়া এইখিনি চিনে চিনে মই এনেকৈ কাটি ল'মগৈ। যদি আপোনালোক এনেকৈ কৰি পিনি যেতিয়া প্ৰিন্সেছ কাটটো কাটি চিলাব, তেতিয়াহ'লে আপোনালোকৰ খেলি মেলি নালাগে। আমি কাটোতে যেতিয়া আমি এনেকৈ কাটি লওঁগৈ, তেতিয়া অকণমান যিসকল নতুন থাকে তেওঁলোকৰ অকণমান খেলি মেলি লাগে। এতিয়া দেখিছে, এয়া কটাৰ পিছত আমাৰ কাপোৰখন মেল খাই গৈছে, সেইকাৰণে মই চিলাই লৈছোঁ। চিলাই লোৱাৰ পিছত এতিয়া মই কাটি ওলোৱা টুকুৰাটোৰ পৰা এই বস্তুটো দেখিছেনে, এনেকৈ এই বস্তুটো এনেকৈ আছিলে ন, আমি এয়া এনেকৈ কাটি ল'লোঁ। এতিয়া ইয়াৰ ওপৰত এনেকৈ তুলি পিনি ধুনীয়াকৈ আপোনালোক কাপোৰখন সমান কৰি কাপোৰখন এনেকৈ মিলাই লৈ চিলাই যাব। মই যিমান পাৰোঁ আপোনালোকক ইজিকৈ বুজাবলৈ চেষ্টা কৰোঁ। এতিয়া আমি প্ৰিন্সেছ কাটটো যদি কাটোতে কাটি লওঁগৈ, তেতিয়াহ'লে আমাৰ যিসকল নতুন থাকে তেওঁলোকৰ কাৰণে অকণমান অসুবিধা হয়। কোনটো টুকুৰা কোনফালে জইন কৰিমগৈ অকণমান খেলি মেলি লাগে। যদি আপোনালোক মই যেনেকৈ বুজাইছোঁ সেনেকৈ কৰি পিনি কাটি চিলাই, তেতিয়াহ'লে আপোনালোকৰ অকণো খেলি মেলি নহয়। এয়া দেখিছেনে, এয়া মই এনেকৈ কৰি পিনি ডাবল চিলাই দি ল'লোঁ। দিয়াৰ পিছত এয়া চাব, পাফটো খুব ধুনীয়াকৈ ওলাইছে। এয়া চাওকচোন বাৰু, এয়া পাফটো ইমান ধুনীয়াকৈ ওলাইছে। এনেকৈ মই ইটো পাৰ্টটো চিলাই ল'মগৈ। এয়া দুইটা পাৰ্টটো কমপ্লিট হৈ গ'লগৈ মোৰ। আৰু ইয়াত এতিয়া আমাৰ হুক কাজৰ কাপোৰ লগাব লাগিব, সেইটো মই লগাই ল'লোঁ। হুক কাজৰ কাপোৰ মোৰ বহুতকেইটা ভিডিঅ'ত দিয়া আছে কেনেকৈ লগোৱা হয়, যদি কোনোবা নাজানে চাই ল'ব। তাৰপিছত এয়া দেখিছেনে, তলত মই এই লাইনিং কাপোৰ লগামগৈ। এয়া লাইনিং কাপোৰ 1.5 ইঞ্চমান বহলত কাটি পিনি আপোনালোক এনেকৈ ব্লাউজৰ টুকুৰাটো এনেকৈ চিধা থৈ তাৰ ওপৰত লাইনিঙৰ টুকুৰাটো থৈ এনেকৈ চিলাই ল'ব 1/2 ইঞ্চ গেপ কৰি। আৰু এনেকৈ চাপ চিলাই এটা দি পিনি যিখিনি এক্সট্ৰা থাকে সেইখিনি চব ফ'ল্ড কৰি পিনি এনেকৈ ধুনীয়াকৈ বেক চাইডে এনেকৈ বহুৱাই লৈ চিলাই দিব। এয়া হৈ গ'ল। এতিয়া আমাৰ এই পাৰ্টটোত পাইপিং লাগিব। এয়া দেখিছেনে, যিটো আমাৰ এনেকৈ ভি নিচিনা আছে, সেই পাৰ্টটোত আমাৰ এনেকৈ পাইপিং লাগিব। আৰু যদি আপোনালোকৰ অকণমান অসুবিধা হৈছে চিলোৱা ভিডিঅ'টো, মই আকৌ বেলেগকৈ দি দিমগৈ। অকণমান ভিডিঅ'টো বেছি দীঘল হৈ যায়গৈ গোটেইখিনি দেখাবৰ কাৰণে। এয়া দেখিছেনে, মই এয়া এনেকৈ কৰি পিনি পাইপিঙৰ কাপোৰটো ধুনীয়াকৈ লগাই ৰছীডাল ইউজ কৰোঁ। আপোনালোক পাইপিং লগাবৰ কাৰণে ৰছীটো ইউজ কৰিব, ৰছীটো দিলে বহুত ধুনীয়া হয়। এয়া দেখিছে, আৰু এক্সট্ৰা কাপোৰখিনি ধুনীয়াকৈ ফ'ল্ড কৰি ভিতৰৰ ফালে এনেকৈ সুমুৱাই লৈ এয়া চিলাই দিছোঁ। এইটো পাৰ্টত যেনেকৈ লগালোঁ চেম মই ইটো পাৰ্টটোতো সেনেকৈ লগাই ল'মগৈ। তাৰপিছত এয়া মোৰ আহিলে এয়া কাৰ্ভ শ্বেপটো। এই কাৰ্ভ শ্বেপটো আপোনালোক চিলোৱাৰ আগতে এনেকৈ মুখামুখিকৈ দি ল'ব, তেতিয়া আপোনালোকৰ খেলি মেলি নহয়। এয়া দেখিছেনে, মই যেনেকৈ মুখামুখিকৈ দি ল'লোঁ, নহ'লে এটা ছাইডৰে চিলনি হৈ যায়গৈ। সেইকাৰণে আপোনালোক পৰাপক্ষে চিলোৱাৰ আগতে মিলাই মিলাই চিলাব, যাতে আমাৰ আকৌ খুলিবলগীয়া নহয়। এয়া দেখিছে, মই এয়া ছাইডবোৰ চিলাই লৈ যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি কাটি আঁতৰাই ল'ম। ইটো পাৰ্টটো মই চেম কৰি ল'লোঁ। এয়া এইটো পাৰ্টটো মই কাটি আঁতৰাই ল'লোঁ। এতিয়া এয়া মোৰ পটিটো আছিলে, পটিটো এটা ছাইডে মই ফ'ল্ড কৰি পিনি চিলাই ল'ম।
দুইটা সাইডৰ মই হেনেকে কৰি ললো এতিয়া দেখিছেনে যোনটো সাইডে চিলোৱা নাই হে সাইডটো মিলাই লয় এই কাপ শেপটোৰ লগত আমি এনেকে মিলাই লৈ চিলাই ল'ব লাগিব মোৰ পটিটো অকমান সৰু আছে হেকাৰণে ইমানটো মানতে হৈ গলকে আপোনালোক যদি পটি হৰকে থাকে গুটেটো লগাব এয়া দেখিছেনে এয়া মই তাৰপিছত এয়া দুটামান কুচ বহিছে এই কুচকিটা দি পিনি এনেকে চিলাই লৈছো আৰু এই কুচখিনিত মই এনেকে চিলনি এটা মাৰি দিমগে তেতিয়া কাপোৰখন সমান হৈ যায়গে চিলোৱা ভিডিও মোৰ বহুত গিটা দি থোৱা আছে আপোনালোক যদি অকমান অসুবিধা হয় হেখিনি চাই ল'ব পাৰে এয়া দেখিছেনে দুইটা সাইডে মই লগাই ললো লগাই লোৱাৰ পিছত এতিয়া মোৰ যিটো বেক পাৰ্টটো আছে বেক পাৰ্টটো মই ৰেডি কৰি থৈছিলো এয়া দেখিছে বেক পাৰ্টটো ৰেডি কৰি থৈছো এয়া টিকেনো দিলো টিকেন দিয়াৰ পিছত মই বেক পাৰ্টৰ যিখিনি এক্সট্ৰা আছিল হেখিনি সব কাটি মেলি ৰেডি কৰি থোৱা আছে এতিয়া ফ্ৰন্ট পাৰ্টৰ যিটো কাৰ্ভটো আছে হেতু শোল্ডাৰটো মই এনেকে জয়েন কৰি লমগে ডিঙি সাইডে অকমান বেছিকে থৈ পিনি আৰ্ম হোল সাইডে অকমান কমকে থব লাগে মানে চাবলৈ গলে আপুনি ডিঙি সাইডে 75 মান থৈ পিনি আৰ্ম হোলৰ সাইডে আপুনি হাফ ইঞ্চ বা হাফ ইঞ্চতকে অকমান কমকে এনেকে চিন দি ল'ব জুখি পিনি যদি আপোনালোকৰ অসুবিধা হয় এয়া মই দুইটা সাইডে এনেকে বাউখি জয়েন কৰি হৈ গলকে এতিয়া মই ইয়াত পাইপিং লগামগে এয়া পাইপিং মই আপোনালোকক ডিটেইলছত দেখামগে এয়া দেখিছেনে এয়া মই সিলভাৰ কালাৰৰ পাইপিং লৈছো আৰু 1.5 ইঞ্চ মান বহলত মই এনেকে কাপোৰখন কাটি লৈছো বেকাকে কাপোৰখন কাটিব তেতিয়া পাইপিংটো আপোনালোকৰ ভাল হ'ব এয়া দেখিছে এয়া পাইপিংৰ কাপোৰ আৰু যিটো আমাৰ ব্লাউজৰ কাপোৰ দুইটা কাপোৰ সমানকে ৰাখি পিনি আপোনালোক এনেকে আধা ইঞ্চ মান এনেকে গেপ কৰি পিনি চিলাই যাব ভিডিওত দেখা দৰে আপোনালোক সেম হেনেকে ফলো কৰিব আপোনালোকৰ পাইপিংও বহুত ধুনিয়া হ'ব এয়া দেখিছে মই এয়া সম্পূৰ্ণকে হেনেকে লগাই ললো লগোৱা পিছত এতিয়া মই ইয়াত সৰু সৰুকে কাট লগাম কাট লগোৱাটো একেবাৰে ইম্পৰ্টেন্ট হয় কাটটো লগাব লাগে যাতে কাৰ্ভ শেপবোৰ থাকে তেতিয়া আমাৰ পাইপিংটো ধুনিয়া হয় হেকাৰণে চিলাইটো কাট নোখোৱাকে আপোনালোক কাটটো লগাব তাৰপিছত এয়া মই পাইপিংৰ ৰছীডাল দেখিছেনে এনেকে মিহি কৰি ল'ব মিহি কৰি একেবাৰে দাঁতিয়ে চিলনি লগাব পাইপিংৰ ওপৰত নহয় পাইপিংৰ একেবাৰে দাঁতিয়ে এনেকে ৰছীডাল অকমান টানি পিনি কাপোৰটো যদি আমি এনেকে হাতেৰে মিহি কৰি দিও আমাৰ একদম মিহিকে পাইপিংটো ওলাই যায় এ দেখিছেনে ভিডিওত দেখা দৰে আপোনালোক হেনেকে কৰিব ৰছীডাল অকমান বেছিকে টানিব নালাগে অকমান কমকে টানি পিনি এনেকে কাপোৰটো হাতেৰে অকমান মুহাই দিলে মানে এনেকে ভিতৰ ফালে এনেকে মুহাই দিলে একদম পাইপিংটো পাতলাকে ওলাই আহে তাৰ পিছত আপোনালোক একেবাৰে দাঁতিয়ে এনেকে চিলনি লগাই ল'ব এ দেখিছে তাৰ পিছত এক্সট্ৰা খিনি মই ফোল্ড কৰি চিলাই ললো এতিয়া যিটো মই ফ্ৰন্ট পাৰ্টটো ৰেডি কৰিছিলো হেখিনিত মই এনেকে হাফ ইঞ্চ চিন দি লৈছো যিটো এতিয়া বেক পাৰ্টটো ৰেডি কৰিছো তাৰ লগত জয়েন কৰিমগে এয়া দেখিছেনে ইয়াত মোৰ পাইপিং লগাই হৈ গল মোৰ ভিডিওটো কেনেকে ডিলিট হৈ থাকিলে মাজত গম নাপাও এয়া দেখিছেনে এতিয়া ইয়াৰ ওপৰত থৈ পিনি যিটো চিনটো দিছিলো হে চিনৰ ওপৰত থৈ পিনি মই এনেকে চিলাই গৈছো এয়া দেখিছে ইয়াত এনেকে গাঠি চিলাই দিব তাৰ পিছত আকৌ সাইডে দি আৰু এটা চিলনি দি ল'ব এয়া চিলাই হৈ গলকে এইটো যেনেকে মই চিলালো সেম ইটো সাইডটো মই হেনেকে চিলাই লম এ দেখিছেনে এইটো সাইডটো মই হেনেকে চিলাই লৈছো এতিয়া মই মেজাৰমেন্ট লমকে এয়া হৈ গল এতিয়া যেহেতু 40 সাইজ আছিল 40 সাইডৰ দুভাগ কৰি পিনি 20 পাম 20 মই এনেকে চিন দিছো এয়া দেখিছেনে যিটো আমাৰ কিনা ব্লাউজ থাকে তেওঁলোক তাত আমাৰ যে তলত 40 জোখ লিখা থাকে কিন্তু আমাৰ যিটো আমি দৰ্জি সকলে চিলাও হেতু চেষ্টৰ সাইজটো 40 লংগে হেকাৰণে মোক ভিউয়াৰ্স এগৰাকীয়ে এই ব্লাউজটো চিলাবলৈ কৈছিলে 40 সাইজৰ মই যিটো আমাৰ দৰ্জি সকলে যেনেকে চিলাই যিটো সাইজটো লয় হেতু মই আপোনাক দেখাইছো কিন্তু যিটো কিনা ব্লাউজটো থাকে কিনা ব্লাউজটো তলতে আমাৰ 40 সাইজ থাকে আৰু ওপৰত তেতিয়া আমাৰ বেছিকে থাকে কিন্তু চিলোৱা ব্লাউজত আমি চেষ্ট সাইজটো 40 কে ৰাখো 40 ৰ এ দেখিছেনে ওপৰত 40 লৈ পিনি তলত আপোনালোকৰ যিমান হয় হিমানত চিন দি পিনি এনেকে লাইন এটা ড্ৰ কৰি ল'ব লাইনটো ড্ৰ কৰাৰ পিছত এয়া মই দুইটা লাইন বেক সাইডৰ আৰু ফ্ৰন্ট সাইডৰ লাইনটো দুইটা মিলাই পিনি প্ৰথমে এনেকে টেম্পৰি চিলনি এটা লগাই লম
এই টেম্পৰী চিলনিটো লগাই লোৱাৰ পিছত আপোনালোক হাতটো লগাব। এয়া দেখিছেনে, যদি অকণমান কাপোৰ আমাৰ যদি আৰ্মহোলৰ ছাইডে এনেকৈ বাঢ়ি মেলি থাকে তেতিয়া সেইখিনি কাটি আঁতৰাই ল'ব লাগে। আৰু মই এয়া আৰ্মহোলত কাপোৰ খুৱাই লৈ এই পটি আছিলে, পটিখিনি মই লগাই দিছোঁ ইয়াত। ভিডিঅ'টো বেছি লং হোৱাৰ কাৰণে মই সেইটো স্কিপ কৰি দিলোঁ। তাৰপিছত এয়া যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি ফল্ড কৰি পিনি ভিতৰত ভৰাই চিলাই দিলোঁ।